हेलो एभ्रिवान আপোনালোক সকলোকে মই পল্লৱীয়ে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আমাৰ সুমনিলৈ গৈছিলোঁ। তাত মাহঁতে মুগা পুহি আছে। তাকে ভাবিলোঁ এটা ভিডিঅ' কৰি আপোনালোককো দেখাওঁ। মানে মোৰ ফ্ৰেণ্ড কিছুমানে নাজানে কেনেদৰে মুগা পোহা হয় বা কেনেকৈ কাটে তেনেকুৱা সেইটো নাজানে। তেখেতলোকে সোধে যে কেনেকৈ মুগা কি কৰা হয় দেখাবাচোন কেতিয়াবা। সেয়েহে ভাবিলোঁ মই ভিডিঅ' বনাই সিহঁতক দেখুৱাৰ লগতে আপোনাক তাকে চাওকচোন। এইটো মুগাত তিনি ওলাইছে বুলি কয়। ময়ো ইমান ভালদৰে নাজানো বাৰু, কিন্তু মাহঁতে কোৱা মতে তিনি ওলাইছে আৰু চাৰি যেতিয়া ওলাব তাৰ পাছতে 3 দিন 4 দিনৰ পাছতে পকা ওলাই বুলি কয়। চাৰি ওলালে মুগাটো ইয়াতকৈ ডাঙৰ হৈ যায় আৰু এতিয়াতো এজোপা গছতে বহুতখিনি মুগা দেখিছে ন। তেতিয়া মানে আমি যেতিয়া ডাঙৰ হ'ব ন তেতিয়া এইবিলাক ধৰি পিনে অন্য গছলৈ দিয়া হয়। এতিয়া বাৰু অলপ ধৰিছেই। সেই ধৰা ভিডিঅ' মই আপোনালোকক কেনেদৰে মুগাটো ধৰি অন্য গছলৈ নিয়া হয় সেইটো বাৰু মই পাছত দেখাম, আপোনালোকে চাব হা। আৰু এইখিনি চূণখিনি সৰুৱে হৈ আছে কাৰণ এইখন আমাৰ এখন নতুন বাৰীত লগোৱা হৈছে। আৰু এইফালে মাহঁত শুনকচোন মাৰ কথা। এয়া সুমনি পাত দিব লৈছে। কি দিছে চাওঁ? এয়া বুট, মগু, কল, কুঁহিয়া। কুঁহিয়াটো থাকিয়ে গৈছিলে। তাৰপৰা ধূপ চাকি নাই দেখোন। ধূপ চাকি পাহৰি আহিলোঁ। এখন কথা। খাব তেওঁ মালিকে ল'ব। বিছা এইয়া চাওঁ, এইয়া বিছা নতুন চকীত বিছা উঠা এই দি মুগা ধৰি ভাগৰ লাগিছে, অলপ বহিছোঁ। আজি যে মই সুমনিত গৈ ইমানেই হাঁহিছোঁ নহয়। মই এতিয়া ভিডিঅ'টো এডিটিং কৰি থাকোঁতে নিজকে কিবা পাগলীৰ নিচিনা লাগি গৈছে। ইমান হাঁহিছিলোঁ নহয়। মানে সুমনিত গৈ বহুত বেছিয়ে ভাল লাগে। আপোনালোকে যোনে থাকি পাইছেতো জানেই, বহুত বেছি ভাল লাগে তাত। মনটোৱে মোৰ ভাল লাগি গ'ল আজি। আৰু এইফালে প্ৰসাদ দিলে, সকলোকে মাতিছে।